নমস্কাৰ দৰ্শকসকল, মধুস্মিতা কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছিলোঁ কেঁচা মিঠৈ। তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কেঁচা মিঠৈটো সকলোৱে বনায়েই, তথাপিও মইনো কেনেদৰে বনাইছোঁ এবাৰ চাওঁচোন আহক। মই লৈছোঁ এবাটি পিঠাগুড়ি, এবাটি নাৰিকল লৈছোঁ। ভালদৰে ক'লা বাকলিখিনি আঁতৰাই মই পিচি লৈছোঁ মিক্সিত মিহিকৈ। অলপ বেছি মিহি কৰি লৈছোঁ, তেতিয়া বেছি ভাল লাগে কেঁচা মিঠৈ যিহেতু। আৰু লৈছোঁ অলপ চেনি। মই চেনি একেলগতে সৰহকৈ পিচিলোঁ, চেনি গোটেইখিনি ব্যৱহাৰ নকৰোঁ, অলপহে ব্যৱহাৰ কৰিম। আৰু লৈছোঁ অলপ ঘিউ আৰু যদি প্ৰয়োজন হয় গাখীৰ। যদি নাৰিকল নাথাকে ঘিউ আৰু গাখীৰ দিয়েই মিঠৈটো বনাব পাৰে। যিসকলে গাখীৰ নাখায় সেইসকলে নাৰিকল আৰু ঘিউ দিও বনাব পাৰে। এতিয়া মই পিঠাগুড়িখিনিৰ লগতে এই নাৰিকলখিনি দি দিছোঁ। চেনি নিজৰ মনৰ ওপৰত নিৰ্ভৰ কৰিব। যদি অকণমান সোৱাদটো বেছিকৈ বিচাৰে অলপ বেছিকৈ দিব, আৰু মই ইমানখিনিয়ে দিছোঁ। এতিয়া মই চামুচখনে 3 চামুচমান ঘিউ দিছোঁ। ঘিউ যদি অকণমান কমাই দিব বিচাৰে তেতিয়াহ'লে কমায়ো দিব পাৰে। এতিয়া আটাইখিনি ভালদৰে সানি ল'ম। কেঁচা মিঠৈ বনাওঁতেও খুবেই সহজ আৰু খায়ো ভাল লাগে, আৰু স্বাস্থ্যৰ বাবেও ভাল। ল'ৰা ছোৱালীক এনেদৰে আবেলি বনাই দিলে তাহাঁতিও খুবেই ভাল পায়। সেইবাবে মই প্ৰায়ে বনাওঁ। আজি ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আমাৰ ল'ৰাইও এনেদৰে মিঠৈটো বনাই দিলে খাই খুব ভাল পায়। আপোনালোকে আপোনালোকৰ সন্তানক বনাই দিবচোন। এতিয়া মই আটাইখিনি এনেদৰে মঠি লৈছোঁ। মই গাখীৰ ব্যৱহাৰ নকৰাকৈ হ'ব, সেইবাবে মই গাখীৰ ব্যৱহাৰ নকৰোঁ। নাৰিকল আৰু ঘিউ আৰু চেনিৰ লগত খুব সুন্দৰকৈ সান খাইছে। এয়া চাওক, লাডু বান্ধিব পৰা হৈ গ'ল। এনেদৰে মই লাডুখিনি বান্ধি ল'ম। খুবেই ভাল লাগে, দোকানৰ মিঠাইতকৈ কোনো গুণেই কম নহয়। যদি নাৰিকল সদায় ৰুকি থাকিবলৈ বেয়া লাগে, এদিন ৰুকি ফ্ৰিজত থৈ দিব আৰু মন গ'লে লাডুটো বনাব পাৰিব। আৰু নাৰিকল নিদিয়াকৈওতো বনাব পাৰি, গাখীৰ আৰু ঘিউ দি। এয়া চাওক, মই এনেদৰে এইকেইটা বনাই ল'লোঁ। 3টা মই ডাঙৰকৈ ৰাখিলোঁ। আমাৰ ইহঁতেও খুব ভাল পাইছে, তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এটাই যিটো কয় ইটোৱেও সেইটোকে কয়, সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিছোঁ আৰু ভিডিঅ'টো ৰাখি দিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।